Paradise, or Marco himself, আজি মই নিজৰ জন্মস্থান কৰিছো কিবা দৈব প্ৰাইজ আৰু মই যদি আজি ব্যৱহাৰ কৰিব লাগে মই 30 বছৰ পিছলৈ উঠি যাব লাগিব গণেশৰ যেতিয়া ক্ৰিকেটৰ আৰম্ভণি কৰিছে আপোনালোকে নাজানে এজন হিয়া বুলি গুৱাহাটী গণেশৰ ৰেল ষ্টেচন তেওঁ দেউতাই চাকৰি কৰিছিল নামটো হীৰা আছিলে বাকীটো পাহৰিলো হীৰালাল ৰাজভৰ তেওঁ খুব তেতিয়া সৰু ৰেগুলাৰ কমেণ্ট্ৰি শুনে আমাক কয় অমুক ইমান নামত কৰে অমুক খেল আছে অমুক খেল হৈ আছে মোৰ ইমান আইডিয়া নাছিল মোৰে এটা ৰিয়েলিটি প্ৰজেক্ট জয়ন্ত মজুমদাৰ মবিনুল আমাৰ ছোৱালী হাইস্কুলৰ শিক্ষক এই তিনিজন গণেশৰ ক্ৰিকেটৰ আগৰণি আছে আজিৰ পৰা মোটামুটি মোৰ প্ৰেক্টিছ কৰা 30 বছৰ 35 ইয়াৰ্ছ বেক আৰু তেতিয়া আমি কাঠৰ কোনো ৰকম চাইজৰ ক্ৰিকেট এখন বনাই লৈছিলোঁ আৰু তেতিয়া আমাৰ চেফগাৰ্ড নাছিল মূলত এখন আছিল প্ৰাইভেট পাৰ্টৰো চেফগাৰ্ড নাছিল কেতিয়াবা বল কৰে চৰ্জাৰ লাগে ইমান বিষায় গতিকে মই ভাবোঁ যে গণেশৰ এনেকুৱা ধৰণৰ ক্ৰিকেট খেল হৈছে আৰু মই ভাবিছোঁ এটা ভাল লাগিছে যে এনেকুৱা অলপ দৈৰ্ঘ্য ঠাণ্ডা পৰা নাই এতিয়া ডিচেম্বৰ মাহ গতিকে কিছু ঠাণ্ডা পৰিছে কিন্তু দৰ্শকৰ উপস্থিতি যথেষ্ট আদৰণীয় আৰু মোৰ ভাল লাগিছে আৰু মই এটাই ভাল পাইছোঁ যে গণেশৰ অন্তৰত ক্ৰিকেট খেল এখন এনেকুৱা ধৰণৰ খুব জনপ্ৰিয়তা আয়োজন কৰিছে আৰু আয়োজক যিসকল গণেশৰ এছ'চিয়েশ্যন আৰু তামোলপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত আমাৰ সন্মানীয় স্বৰ্গীয় সাংবাদিক দীপক চৌধুৰী পদত দিয়া হৈছে আৰু আপোনালোকে জানে যে দীপক চৌধুৰী গণেশৰ দ্বিতীয়জন সাংবাদিক প্ৰথম সাংবাদিক যে আছিল মই বুলি ক'লে ভুল যদি তোমাৰ একো বেলেগ আছে মই নাজানো গতিকে দীপক চৌধুৰীৰ মৃত্যু এটা প্ৰভাৱ তাক কোনে মাৰিলে কি আপোনাই মাৰিলে কিয় মাৰিলে এইটো ৰাইজৰ অজ্ঞাত প্ৰশাসনৰ মাৰিলে আমি ৰাইজেও বিচাৰি উলিয়াব নোৱাৰিলোঁ আৰু তেওঁৰ নামত এই যে এটা অনুষ্ঠান এটা গঢ় লৈ উঠিছে এইটো কিন্তু তেওঁৰ বিধি আত্মাই চূড়ান্ত লাভ কৰিব কাৰণ তেওঁৰ সাংবাদিকতা জীৱনত যিখিনি সহায় কৰিবলৈ যেনেকুৱা ধৰণে তেওঁ সাংবাদিকতা কৰিছিল আৰু সেইখিনি আজি আমাৰ গণেশৰ ৰাইজৰ কাৰণে অনস্বীকাৰ্য আৰু এই ক্ষেত্ৰত আমি শ্ৰদ্ধা জনাব লাগিব দ্বিতীয়তে কৈছোঁ যে আপোনালোকে জানে যে খেলটো এটা হ'ল আপোনাৰ মানসিক উৎকৰ্ষ সাধন এতিয়া কৈছে ভাল খেলুৱৈসকলে চাকৰিত সংস্থাপিত হয় বা অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হয় আজিৰ দিনটো বেলেগ আগৰ খেলটো বেলেগ আছিলে গতিকে খেলটোত আমি ভাবোঁ যে মানুহৰ বিভিন্ন হিচাপ পালে কোনোবাই গান গাই ভাল পায় কোনোবাই পঢ়ি ভাল পায় কোনোবাই খেলি ভাল পায় গতিকে এই খেলবোৰৰ মাজেৰে মানুহৰ মানসিক উৎকৰ্ষ সাধন হয় আৰু খেলবোৰে মানুহক ছ'চিয়েলাইজ কৰে সামাজিক কৰে এখন গাঁৱৰ মানুহে আন এখন গাঁৱৰ মানুহক চিনি পায় এখন দেশৰ মানুহে আন এখন দেশৰ মানুহৰ খেলৰ যদি কৃষ্টি সংস্কৃতি আমি যিবোৰ টিভি হাইলাইট কৰে খেল চাওঁ আমি সেই জানিব পাৰোঁ আমি যদিও আজি ইংলেণ্ড দেখা নাই আমি যদিও পাকিস্তান দেখা নাই বাংলাদেশ দেখা নাই অষ্ট্ৰেলিয়া দেখা নাই যি কাণ্ট্ৰিবোৰে ক্ৰিকেট আমি কিন্তু তেওঁলোকৰ যিবিলাক ইলেক্ট্ৰনিক মিডিয়া খেলৰ টেলিকাষ্ট হয় তাৰ পৰা সেই দেশৰ কৃষ্টি সংস্কৃতি আৰু মানুহ সম্পৰ্কে জানিব পাৰোঁ এয়া এটা আমাৰ মানুহৰ জনাৰ সুযোগ আৰু এটা ভাতৃত্ববোধৰ সুযোগ আজি ভাৰত পাকিস্তান ইমান ভিতৰত হয় কিন্তু ভাৰত পাকিস্তানে যে ক্ৰিকেট খেলবোৰ খুব বন্ধুত্বভাৱে খেলে তাৰ কাৰণে কেতিয়াবা আমাৰ যিটো ভাৰত পাকিস্তানৰ যিটো বৰ্ডাৰত যিটো এটা পৰিস্থিতি সৃষ্টি হয় সি কিন্তু কাম কাটে বুলি মই ভাবোঁ গতিকে সংগীত খেল জৰিয়তে আমি মানসিক উৎকৰ্ষ সাধন কৰাই নহয় আমি সমাজৰ মানুহবোৰক চবকে সামাজিক হ'বলৈ শিকাই আৰু আমিও যথেষ্টভাৱে সহনশীল হওঁ বিশেষকৈ এনেকুৱা
পৰিৱেশত বেছি কথা কোৱাটো গ্ৰহণযোগ্যও নহয় তথাপি মই আজি স্থানীয় ব্যক্তি হিচাপে অকণমান সুবিধা পাই ব্যৱহাৰ কৰোঁ আৰু মই ভাবোঁ যে এই খেলৰ জৰিয়তে গণেশৰ এটা ক্ৰীড়াৰ পৰিৱেশ হওক গণেশৰ বা ভাল ক্ৰিকেট খেলুৱৈ প্ৰডাকশ্যন হওক জন্ম হওক যে অসমৰ ভাৰতৰ বিশ্বৰ দৰবাৰত ক্ৰিকেট খেলুৱৈ হিচাপে গণেশৰ